হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ সকলোকে আমাৰ ইউটিউব চেনেল সাধাৰণ জ্ঞানলৈ। আৰু আজিও লৈ আহিছোঁ অসম বুৰঞ্জীৰ 7টা কুৱেশ্যন এনচাৰ। তেনেহ'লে আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে প্ৰশ্নটো হৈছে যে হিউৱেন চাঙে কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি? ইয়াৰে অপশ্যন হৈছে CU কি, ৰামায়ণ, অৰ্থশাস্ত্ৰ, যোগিনী তন্ত্ৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে CU কি। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি? আৰু এই কুৱেশ্যনটোৰ অপশ্যন কেইটা হৈছে নাম্বাৰ 1 ভাস্কৰ বৰ্মন, নাম্বাৰ 2 শিলভদ্ৰ, নাম্বাৰ 3 ত্যাগসিংহ, নাম্বাৰ 4 হংসবেগ। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ত্যাগসিংহ। আৰু তাৰ পিছৰ কুৱেশ্যনটো হৈছে পাল বংশৰ প্ৰতিষ্ঠাতা কোন? আৰু এই প্ৰশ্নটোৰ অপশ্যন কেইটা হৈছে নাম্বাৰ 1 ব্ৰহ্মপাল, নাম্বাৰ 2 বৈদ্যদেৱ, নাম্বাৰ 3 ত্যাগসিংহ, নাম্বাৰ 4 শিলভদ্ৰ। আৰু এই কুৱেশ্যনটোৰ এনচাৰ হৈছে নাম্বাৰ 1 ব্ৰহ্মপাল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যে মহম্মদ বিন বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? আৰু এই প্ৰশ্নটোৰ কুৱেশ্যনৰ অপশ্যন কেইটা হৈছে নাম্বাৰ 1 1138, নাম্বাৰ 2 1250, নাম্বাৰ 3 1270, নাম্বাৰ 4 1206। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে নাম্বাৰ 4 1206। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল? এই কুৱেশ্যনটোৰ অপশ্যন কেইটা হৈছে ৰজা সন্ধ্যা, পৃথু, বৈদ্যদেৱ আৰু বল্লভদেৱ। আৰু এই কুৱেশ্যনটোৰ এনচাৰ হৈছে ৰজা সন্ধ্যা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে গৌড় ৰাজ্য ক'ত আছিল? ইয়াৰে অপশ্যন 1 হৈছে কমতা ৰাজ্যত, অপশ্যন 2 কামৰূপ, অপশ্যন 3 গৌড় ৰাজ্যত, অপশ্যন 4 চতিয়া। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নাম্বাৰ 1 গৌড় ৰাজ্যত। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে তাবাকাত ই নিচিৰ গ্ৰন্থৰ ৰচক কোন? ইয়াৰে প্ৰথম অপশ্যনটো হৈছে মিনহাজ উদ্দিন চিৰাজ, অপশ্যন 2 আৰিমত্ত, অপশ্যন 3 মহম্মদ বিন বখতিয়াৰ, অপশ্যন 4 নীলধ্বজ। আৰু এই কুৱেশ্যনটোৰ এনচাৰ হৈছে নাম্বাৰ 1 মিনহাজ উদ্দিন চিৰাজ। আৰু আজিৰ এই কুৱেশ্যন এনচাৰটো ইমানতে সমাপ্ত কৰিছোঁ। আৰু আগলৈও এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ লৈ আহিম। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে পায়। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অলেখ ধন্যবাদ। তেনেহ'লে আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে।